নমস্কাৰ আপুনি নিশ্চয় 12 ফেল সিনেমাখন চাইছে ময়ো চাইছো বহুতেই চাইছে 12 ফেল সিনেমাখন যেতিয়া মুক্তি পালে তাৰ পিছত আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছো যে শ্ৰদ্ধা যোশী নামৰ যেটো চৰিত্ৰ যেটো ক্যাৰেক্টাৰ সেই ক্যাৰেক্টাৰটোক ইমান এটা উচ্চ পৰ্যায়ত সামাজিক মাধ্যমত অঙ্কন কৰা হৈছিল পোৰ্ট্ৰে কৰা হৈছিল যে শ্ৰদ্ধা যোশী যদি নাথাকিলে হয় তেতে মনোজ কুমাৰ শৰ্মা যি সফল হৈছিল তেওঁ কেতিয়া সফল হ'ব নোৱাৰিলে হয় কিন্তু 12 ফেল সিনেমাখন যিসকলে চাইছে তেওঁলোকে 12 ফেল সিনেমাখন চালে অনুধাৱন কৰিব পাৰিব যে মনোজ কুমাৰ শৰ্মাৰ সফলতাৰ আৰত শ্ৰদ্ধা যোশীৰ যিমান ভূমিকা আছিল তাতকৈ কিন্তু বহুত বেছি ভূমিকা আছিল গৌৰী ভায়া আৰু পাণ্ডে নামৰ যি দুটা চৰিত্ৰ যি দুগৰাকী বন্ধু হে বন্ধু দুগৰাকী কাৰণ পাণ্ডে যদি মনোজ কুমাৰ শৰ্মাক সেইদিনা ষ্টেচনৰ পৰা ট্ৰেনেৰে লৈ নাহিল হেতেন বা গৌৰী ভায়া যদি মনোজ কুমাৰ শৰ্মাক নিজৰ ৰুমত ৰাখি নপঢ়ুৱালে হেতেন তেতিয়া কিন্তু মনোজ কুমাৰ শৰ্মাই কেতিয়াও সফল হ'ব নোৱাৰিলে হেতেন তাৰ তুলনাত যদি আমি শ্ৰদ্ধা যোশীৰ ভূমিকা লৈ চাও শ্ৰদ্ধা যোশী যদি মনোজ কুমাৰ শৰ্মাৰ জীৱনত নাথাকিলেও হেতেন তথাপিও কিন্তু মনোজ কুমাৰ শৰ্মাৰ যি সফলতা হে সফলতাত বৰ বিশেষ প্ৰভাৱ নপৰিলে হেতেন কিন্তু সামাজিক মাধ্যমত কিয় শ্ৰদ্ধা যোশীক পাণ্ডে বা গৌৰী ভায়াতকৈ বেছি উচ্চ পৰ্যায়ত পোৰ্ট্ৰে কৰা হল উচ্চ পৰ্যায়ত অঙ্কন কৰা হল ইয়াৰ কাৰণ এইটোৱে যে আমাৰ যি সমাজ আমাৰ ভাৰত বা বিশ্বৰ যি সমাজ এই সমাজে কেতিয়াও বিফল মানুহৰ ইতিহাস মনত নাৰাখে শ্ৰদ্ধা যোশী আৰু মনোজ কুমাৰ শৰ্মা একেলগে সফল হৈছিল সেইবাবেহে তেওঁলোকৰ ইতিহাস আমাৰ সমাজে মনত ৰাখিছে তেওঁলোকক প্ৰশংসা কৰিছে গৌৰী ভায়া সফল হ'ব নোৱাৰিলে গতিকে তেওঁৰ ইতিহাস মানুহে মনতো ৰখা নাই গতিকে এয়া আমাৰ সমাজৰ চৰিত্ৰ বা এয়া আমাৰ সমাজৰ স্বভাৱ গতিকে আপোনালোকেও সফল হোৱাত গুৰুত্ব দিয়ক কাৰণ সফল যদি হ'ব নোৱাৰে তেতিয়াহ'লে আপুনি যিমানেই ভাল কাম নকৰক আপোনাৰ ইতিহাস কোনেও মনত নাৰাখে আপুনি ইতিহাসৰ পাতত হেৰাই যাব ধন্যবাদ আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ